কেইবিঘা আলু আছে ইমানখিনি? আলু আপোনাৰ 3টা জেগা মিলাই মোৰ 12 বিঘা আছে। 12 বিঘা। এইখিনিতে আপোনাৰ 6 বিঘা আছে আৰু সিফালে সেই 2টা জেগাত 6 বিঘা আছে। এই পানী দিয়াৰ ব্যৱস্থাটো যে দেখিছোঁ, এইখিনি আপোনাৰ নিজা প্ৰচেষ্টা নে? প্ৰচেষ্টাৰ পৰা নিজে ল'বই লাগিব, কিন্তু ইয়াত এইটো PM-KSY স্কিমৰ অধীনত পোৱা গৈছে। এইটো মিনি স্প্ৰিংলাৰ কয়। ইয়াতে আমাৰ আগত পৰ্টেবল স্প্ৰিংলাৰ আছিলে, ইয়াতকৈ অলপ ডাঙৰ। সেইটো আপোনাৰ প্ৰায় 50 ফুটমান ৰেডিয়াছ মাৰিব পাৰে। ই আপোনাৰ 30 ফুটমান মাৰিব পাৰে, আৰু ইয়াত ডববিলাক তাতকৈ অলপ সৰু হ'ব। চব ইয়াত PM-KSY আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে গোটেইখিনি স্কিম তেওঁলোকে হেৰি কৰে। খৰচ গোটেইখিনি আপোনাৰ 20% মান দিব লাগে। 15% মান, 85% ছাবচিডি আছে, 50% মান আপুনি দিব লাগে। কিমান খৰচ কৰিছে তথাপি? এইটো আপোনাৰ এটা ছেট তেওঁলোকৰ যিটো হেৰি আছে 3,500 দিব লাগে। মাত্ৰ 3,500 খৰচ? 3,500 আপোনাৰ তেওঁলোকে যিটো হেৰি দিয়ে তাতকৈ আমি অলপ বঢ়াব পাৰিছোঁ। তেওঁলোকে 10 ফুট ডিষ্টেঞ্চত স্প্ৰিংলাৰ কৰিছিলে, আমি এইটো আপোনাৰ 30 ফুটত কৰিব পাৰিম। মাটি আমাৰ ধৰক সেইখিনি আপোনাৰ 0.5 হেক্টৰ গুচি যায়। এই 3,500ত আপোনাক যিমানখিনি ইনপুট দিব, সেইখিনি আপুনি 0.5 হেক্টৰ কভাৰ কৰিব পাৰিব। গোটেই 12 বিঘা মাটিত এই ব্যৱস্থাটো আছেনে? ক'বলৈ গ'লে মোৰ চব মাটিতে আপোনাৰ মিনি স্প্ৰিংলাৰ ড্ৰিপ চবতে ফিটিং আছে। ইয়াতো মই কাৰেণ্টৰ ব্যৱস্থা এটাও দেখা নাই। ইয়াতে PM-KSY আৰু এটা স্কিম আছিলে আপোনাৰ, এইটো চ'লাৰ দিয়া আছিলে। এইটো আমাৰ লকডাউনৰ সময়ত ইয়াতে ফিটিং কৰিছিলেহি তেওঁলোকে বৰিং কৰি পেলাই। সেইটো 100% ছাবচিডিৰ আছিলে। এইটো আপোনাৰ আমাৰ বিধায়ক মহোদয়ৰ ৰিকগনাইজ লাগে। সেইখিনি তেনেকৈ বিধায়ক মহোদয়ে সুবিধা কৰি দিছিলে। তেনেকৈ আমাৰ ইয়াতে আপোনাৰ 4-5টা স্কিম চলি আছে। আপোনাৰ এই পাম্পখনত 4-5টা স্কিম? নহয়, আমাৰ এৰিয়াটোত চলি আছে। আমাৰ তাত এটা PM-KSY আপোনাৰ চ'লাৰ আছে। যোগ্যতা মানে কি লাগে, কি থাকিলে এজন আপোনাৰ 5জন কৃষকে এপ্লাই মানে এটা গ্ৰুপ বনাই কৰিব লাগে, আৰু তেওঁলোকৰ নামত মাটি থাকিলেই হ'ল। মাটি থাকিলে পাই যাব? তেওঁলোকৰ আমাৰ এতিয়া যিটো 3SP আছে, এইটোত আপোনাৰ 30 বিঘা দেখাব লাগে মাটি। আপোনালোকে দেখুৱাইছে 5জন লগ হৈ। মানে বহুততে পাওঁ ন যে কৃষকে বহু সা সুবিধা নাপায়, কিন্তু আমিও কৃষকসকলো সজাগ হ'ব লাগিব। কৃষকসকলো সজাগ হ'ব লাগিব, আৰু আপোনাৰ এতিয়া আপোনাৰ আগতে বাৰু ইমান হেৰি কৰা নাছিলে। এতিয়াতো এনেকুৱালৈ আহিছে যে যিসকলে কৰিব পাৰে তেওঁলোককে দিব। এতিয়া আপোনাৰ কিছু জেগাত এনেই তেনেকৈ মিছ ইউজ হৈ আছে। গতিকে আৰু কৃষকসকলে নিজে বিচাৰিব লাগিব। আপুনি বিচাৰিব লাগিব, কাৰণ স্কিমটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা ষ্টেট গভৰ্ণমেণ্টৰ বহুতখিনি স্কিম চলি আছে। বিচাৰিব লাগিব, বিভাগসমূহৰ ওচৰলৈ যাব লাগিব। যোৱাৰ পাছত তেনেদৰে এই সুবিধাখিনি পালে। এতিয়া আমি অকণমান ইকনমি মানে হিচাপ নিকাচৰ কথা আলোচনা কৰোঁ। 1 বিঘাত আলু লগোৱাৰ পৰা, বীজ লোৱাৰ পৰা, সাৰ, গোটেই হাজিৰা গোটেইখিনি মিলাই 1 বিঘাত আপোনাৰ খৰচ কিমান মান হ'ব? এইটো মেইনলি ডিপেণ্ড কৰে আলু চিডৰ ওপৰত। যদি আপোনাৰ 3500ৰ পৰা তললৈ আহে তেন্তে অলপ কমিব। যদি 3500ৰ পৰা 4,000ৰ ভিতৰত কিনিবলগীয়া হয়, তেতিয়া আপোনাৰ প্ৰায় চব খৰচ লৈ 20-22 হাজাৰ টকা খৰচ হ'ব। এবিঘাত চিড লাগিব আপোনাৰ 3 কুইণ্টল। 3 কুইণ্টল আপুনি 4,000কৈ হ'লেও 12,000 টকা গ'ল। 12,000। বাকী 8,000 আপোনাৰ ধৰক এইখিনি সাৰৰ কথা আহিল, তাত লেবাৰ লাগিল প্লেণ্টিং কৰিবলৈ, তাৰপিছত আউটপ্লিং কৰিলে, ইয়াত আকৌ ফাংগিচাইড স্প্ৰে কৰিব লাগিলে। এনেকৈ ধৰক আপুনি এইখিনি বাকীখিনিত 20,000 পৰা 22,000 টকা খৰচৰ ভিতৰত আপোনাৰ এবিঘা মাটি আলু হ'ব। কি মাহত লগাইছিলে? এইখিনি অলপ এতিয়া আমি যোনখিনি আছে এইখিনি অলপ লেট হৈছে। আমি নৱেম্বৰৰ 10 তাৰিখৰ পৰা লগাইছিলোঁ। আৰু কেতিয়া চপাব পৰা হ'ব? ইয়াতে কুফ্ৰি পোখৰাজ আছে, এইটো আমি 70 ডেজত হাৰ্ভেষ্ট কৰিম। বাকী কুফ্ৰি মোহনখিনি অলপ লেট হ'ব। চুৰিয়াও আছে, আৰু এবিঘা বাদামী আলু আছে। সেইটো আপোনাৰ লাগিব আৰু অলপ দিন, সেইটো 90 ডেজ লাগিব। আপুনি ক'লে 20,000 টকা খৰচ হয়। আপুনি কেইবছৰ এতিয়ালৈকে আলু খেতি কৰি আছে? আলু খেতি আমি লাৰ্জ স্কেলত আজি আপোনাৰ 4 বছৰমান কৰিছোঁ। 4 বছৰমান কৰিছে। আগত ধৰক কমকৈ এবিঘা বা 1.5 বিঘা 2 বিঘা এনেকুৱাটো কৰা যায়। কিন্তু 4 বছৰমান আমি লকডাউনৰ পিছৰ পৰা পূৰা লাৰ্জ স্কেলত কৰা আছে। 4 বিঘা হিচাপটো যদি মই ধৰোঁ, 4 বছৰৰ অভিজ্ঞতাটো যদি মই ধৰোঁ, তেনেহ'লে 1 বিঘাত আপুনি কিমান উপাৰ্জন কৰে? আপুনি এবিঘাত ধৰক প্ৰডাকশ্যন যদি আমি চাবলৈ যাওঁ 70 পৰা 80 বেগ আহে। আমি এভাৰেজ যদি 70 বেগো ধৰিবলৈ যাওঁ, সেইটোৰ ওপৰত আপোনাৰ ধৰি লওক আমি যদি 10 টকাকৈ ধৰোঁ, তেন্তে আপোনাৰ পইচাটো ডবল হ'ব। যিমানটো আপুনি খৰচ কৰিছে 20,000 to 40,000 বা এনেকুৱা ছামথিং আহিব পাৰে। তাৰ ওপৰত আপুনি যিমানটো ধৰক 15 টকা 12 টকা বা এনেকৈ যদি যিমানখিনি আপোনাৰ ৰেট বাঢ়ি যায়, যোৱা বছৰ আমি 20-22 টকা বেচিছিলোঁ বিহুৰ আগত, সেইখিনি আপোনাৰ এক্সট্ৰা বোনাছ বুলি ধৰি লওক। মানে দাম যিমান বাঢ়িব আপোনাৰ অতিৰিক্ত লাভটো থাকিবই। আৰু আপুনি যদি একদম মানে নিম্নতম মূল্যটো পায়, 10 টকাও যদি পায় আপোনাৰ ডবল হ'ব। 20,000ত আপুনি 40,000 টকা আপোনাৰ উপাৰ্জন হৈ যাব যদি ভালদৰে মেনেজমেণ্ট কৰে।
আৰু এইখিনি আপুনি বজাৰখনো লাগিব নহয় জানো এতিয়া বজাৰ যিটো আমাৰ তেনেকুৱা সমস্যা নাই বিধায়ক মহোদয়ে আমাক অলপ লকডাউনৰ পিছতে ছেকেণ্ড লকডাউনত আমাক হ'লচেল বজাৰত দুখন দোকান দিছিল খেতিয়কক গ্ৰুপ ৱাইজত আমাক খাগৰিজান কৃষি সেৱা কেন্দ্ৰৰ মই ছেক্ৰেটাৰী সেইখন দোকানত আমি আমাৰ যিখিনি আলু বুলিয়ে নহয় মোৰ যিমানখিনি মানে শাক পাচলি আৰু বাকীখিনি চিএল কপছখিনি বাৰু বেলেগত যায় সেইখিনি আমি তাতে সুন্দৰকৈ বেচিব পাৰোঁ কোনো মধ্যভোগীৰ কথা নাই আৰামত বেচিব পাৰে আৰু তাত মানে আপোনাৰ যিখিনি কোৱালিটি প্ৰডাক্টৰ ডিমাণ্ড খুবেই ভাল আপোনাৰ আলুৱে হওক বা কিবা লাও তিয়ঁহ জিকা বা যিয়ে নিনো কিন্তু কোৱালিটি যদি মাল নিব পাৰে তেতিয়া খুবেই এটা ভাল ডিমাণ্ড এটা থাকে তাত এই যে ইয়াত দেখিছোঁ সাধাৰণতে আলু খেতিত আমাৰ কয় যে পানীৰ তলত জমা হ'ব নালাগে এতিয়া পানী দেখিছোঁ যিটো ইয়াত হেৰি কৰিছে মানে মাজত খালী ঠাই ৰাখিছে পানীটো ইয়াতে জমা হৈ আছে এইটো জমা নহয় এইটো ধৰক এইটো লাইনৰ পৰা অলপ অলপ পৰোঁতে একচুৱেলি পানী আপোনাৰ ক'বলৈ হ'লে ড্ৰেইনত 3/4 অংশ তিয়াই পেলাই আলুত পানী দিয়ে এতিয়া তেনেকৈ কৰিবলৈ হ'লে আমাৰ মেনুৱেলি আৰু পানীও বেছি ৱেষ্ট হ'ব তাৰপিছত আমাৰ যেতিয়া এতিয়া মিনি স্প্ৰিংলাৰখিনি হৈ গৈছে আমি আগতে পৰ্টেবল স্প্ৰিংলাৰ কৰিছিলোঁ এতিয়া প্ৰডাকশ্যনত হাম্পা হোৱা নাছিলে কথাটো তেনেকুৱা আমাৰ কেভিকেৰ বিজ্ঞানীসকলো আহি থাকে তেওঁলোকে কৈছিল যে এনেকৈ ওপৰৰ পৰা পানী দিলে হয়তো বেমাৰ বাঢ়িব পাৰে কিন্তু আমি তেনেকৈ পৰ্টেবল স্প্ৰিংলাৰটো বেমাৰ বঢ়া নাছিলে তাৰপিছত আজি আপোনাৰ এইটো 3 বছৰ হ'ল মোৰ তাত স্প্ৰিংলাৰ অহা যোৱা বছৰ অলপ কম আছিল এইবছৰ আৰু অলপ আহিলে এইখিনি লৈ গোটেই মাটি আমাৰ কভাৰ হৈ আছে ইয়াতে আপোনাৰ আমি বেনিফিটহে পাইছোঁ আৰু মই যিহেতু বাহিৰৰ বহুত ফাৰ্মাৰ লগত কণ্টেক্টত থাকোঁ ইউ পি ফালেও তেওঁলোকে মিনি স্প্ৰিংলাৰ কৰিছে ইউ পিত আপোনাৰ মিনি স্প্ৰিংলাৰ খেতি কৰা আলু খেতি কৰা এজনক বেষ্ট ফাৰ্মাৰ মাজতে এৱাৰ্ডো দিছে ইয়াতে আপোনাৰ দুটা কথা আহিল যেতিয়া ড্ৰপকৈ ওপৰৰ পৰা পৰিব আমাৰতো ইয়াত আপোনাৰ বেচেল ড'জ দি পেলাই আলুত ধুনীয়াকৈ মাটিটো মিক্স কৰা আছিলে সাৰ যিখিনি ওপৰত থাকিলে আমি যদি তলত 3/4 অংশ পানী দিবলৈ যাওঁ ওপৰৰ সাৰখিনি শুকান হৈ থাকিল যেতিয়ালৈকে পানী নপৰিব সাৰখিনি গছে গ্ৰহণ কৰিব নোৱাৰিব ইয়াত লাহে লাহে ওপৰৰ পৰা যেতিয়া পৰিছে সেই সাৰখিনি লাহে লাহে তললৈ গৈছে আৰু শিপাটো ওপৰলৈকে আহি গৈছে গতিকে ইয়াত যিমানখিনি দিলে এই গোটেইখিনি গছে অবজাৰ্ভ কৰিব পাৰিব তাৰ দ্বিতীয় কথা হ'ল পানী আপোনাৰ এতিয়া আমাৰ ইয়াত এটা সমস্যা আছে কি আমাৰ মাটিবিলাক সমান নহয় এতিয়া সমান হ'লে ধৰক এটা চাইডে আমি ড্ৰেইন খুলি দিলোঁ এফালৰ পৰা ধুনীয়াকৈ পানী ভৰি আহিলে আহি হ'ল আমাৰ ইয়াত মাটিবিলাক হৈছে নদীপৰীয়া মাটি গতিকে উখুৰা মুখুৰা হোৱাৰ কাৰণে কি আমি ফ্লাট পানী দিবলৈ অসুবিধা হয় এইটোত আপোনাৰ সুবিধা হৈছে আৰু ইয়াতে আপোনাৰ কি হ'ল আমাৰ মেনুৱেল কাম কমি গ'ল একবাৰ ফিটিং কৰিলে ফিটিং কৰি এতিয়া ইয়াত আপোনাৰ স্প্ৰিংলাৰ লগাই পেলাই আপোনাৰ আমাৰ কাম কৰা মানুহে বেলেগ কাম কৰি আছে 2 ঘণ্টাৰ কাৰণে চলিব 2 ঘণ্টাৰ পিছত ইয়াত এইটো বন্ধ কৰি পেলাই আকৌ বেলেগ চাইডত লগাই বেলেগ ফালে দিব গতিকে সেইটো হেৰি নহয় আৰু অভাৰঅল আমি চাবলৈ গ'লে আপোনাৰ বা বিজ্ঞানীসকলো আহিছে বা কৃষি বিষয়াসকলো আহিছে যে এইটো এটা ভাল ইম্পেক্ট এটা হৈছে খেতিৰ হেৰিটো ভালেই হৈছে ইয়াত কাৰণ বেমাৰ আজাৰ এতিয়ালৈকে আমাৰ কোনোডৰা খেতিত বেমাৰ অহা নাই এই দুবছৰো অহা নাই বা এতিয়াও এইবছৰো অহা নাই গতিকে আমি ভাবোঁ যে এইটো এটা ভালেই পানীয়ে আমাৰ ইয়াত বিশেষ পানী জমা নহয় কেতিয়াও এইটো লাইন এতিয়া বন্ধ কৰা আছে অলপ অলপ লিক হৈ আছে এইটো পৰিছে এইটো আপুনি ধৰক 15-20 মিনিটত হেৰি হৈ যাব কাৰণ আমাৰ ইয়াত চব বালি মাটি শুকাই যাব লগতে পানীটো টানি ল'ব আৰু এইখিনিয়ে আপোনাৰ এইকণ পানীয়ে কোনো এফেক্ট নকৰে কাৰণ ইয়াত 3/4 অংশও অহা নাই 1 ইঞ্চিমান বা ½ ইঞ্চি এনেকুৱা পানী হৈছে অসুবিধা বিশেষ একো নাই অসুবিধা নাই এইটো পৰা নহয় ঠিক আছে